ये 1990 की एक कहानी है। एक हरियाली नाम का एक गांव था। उस गांव में राम सिंह नाम का एक आदमी रहता था। उस आदमी को 3 बहुत कीमती पत्थर मिला था। वो पत्थर के बारे में ज्यादा जानकारी ढूंढने लगा। पत्थर को छानबीन करके पता चला कि उस पत्थर की तरह और भी कीमती खजाना छुपा हुआ था, जो हमारे पूर्वजों के थे। सारा खजाना एक पहाड़ी के नीचे दफन हुआ था। वो नक्शा लेके उस पहाड़ी को ढूंढने लगा। उसने आधी जिंदगी उस नक्शे में वो पहाड़ी ढूंढने में गुजार दी। उस आदमी को कामयाबी नहीं मिल रहा था। एक दिन उस आदमी को कामयाबी तो मिली, लेकिन पहाड़ी तक जाने का रास्ता खतरों से भरा हुआ था। उसने पहाड़ी तक जाने का आसान रास्ता ढूंढने लगा और बहुत मुश्किलों के बाद आखिरकार वो रास्ता ढूंढ ही लिया। एक दिन अचानक उसका सर चकराने लगा और वो कुर्सी पर ही अपने दम तोड़ दी। Uy, খেলা মোৰ মৰণ নহ'ব সদায় মোৰ আপোনাৰ তাই ডিষ্টাৰ্ব দিয়া চাইডত পৰে और तुम तो जाना ना আপুনি মই জানিব কোনো ইচ্ছা নাই কোন মন নাতি তোক মই কিবা কব আহিছো যি ক'ব লগা আছে তাৰ পিনে কাকো নাহিবি মই কম বুজালে কম মাৰিম কিন্তু কিনকে মোৰ বহুত আশা আছিল। এই আশাবোৰ মই পূৰণ কৰিব নোৱাৰিলো। মই কি কৰিব লাগে মোৰ আশাবোৰ তই পূৰণ কৰিব লাগিব। মই ঘৰৰ পৰা পলাই যাব লাগিব, নহ'লে মোক কেতিয়াও যাব নিদিব। মই ঘৰত এনেকৈ বহি থাকিলেও নহ'ব। যি হ'ল মই ঘৰৰ পৰা বাহিৰত গ'লেই চব সমাধা হ'ব।
পাৰিলে মোক মাফ কৰি দিবি কি হল কি হল কি হল মনে মনে থাকছো আম্মা আৰু আব্বা মোক মাফ কৰি দিবি কাৰণ মই ঘৰৰ পৰা আপোনালোক নকোৱাকৈ ওলাই আহিছোঁ আৰু মই সেইদিনাৰ আমাৰ এক্সপ্ৰেছন দেখি মই সকলো কথা গম পাই গৈছোঁ আমাৰ চানেই ইমান কিয় হাল্লা কৰি আছা নি আছো ৰ সেই বুঢ়াটোৰ মানে সপোন পাই ডিষ্টাৰ্ব যায় কেতিয়াবা মচিয়েতো সেই বুঢ়াটো মই পালে কম মৰি পেলাম সেই বুঢ়াটো কিয় কিয় ইমান হাল্লা কৰি আছা নকাবি দে কি হৈছে কিয় কচোন নকওঁ দে কি হ'ল কি কবি এই বুঢ়াটোই না মোক বসু বা কৈছো কিয় খং কৰিছা সদায় মোৰ এটা সপোন বুঢ়াই থাকে আৰু সেই বুঢ়াটোই সদায় মোক একদিনো ভয় পোৱা নাছিল মোক আজি ভয় পাইছি হয় নেকি কি কয় সপোনত কি কয় মানে সেই বুঢ়াটো মোৰ গ্ৰেণ্ডফাদাৰ বোলে আৰু সেই বুঢ়াটোৰ বোলে বহুত আশা আছিল আৰু মোক পূৰণ কৰিব দিছি কি বা আশা আছিল সেই পাগল বুঢ়াটোৰ মৰি গেছি সি আশা মৰা নাই তাৰলৈকে চালাৰ বুঢ়া কিয় সেনেকে কত নানিৰে তোৰ যিহেতুকে নানিৰে হয় নানিৰে বহুত আশা আছে এই সপোনৰ কথাও সঁচা বুলি ভাবা নেকি এই চাহখিনি খাইছো মই আহি আছো দে এইগিলাও ভাবি থাকা উঠছোন আমাৰ আব্বাই বোলে সপোনত আহি কেনে খুচি ইয়াৰ আশাবোৰ পূৰণ কৰিব দিছে আমাৰ ল'ৰাটো তুমিতো জানাই মোৰ আব্বাই খাজানা বিচাৰি বিচাৰি মৰি গ'ল যাতে সি গম নাপায় খাজানা পুৰণি বাকচত খাজানাৰ কাগজবিলাক আছে নক্সাবিলাক সেইবিলাক যাতে জ্বলাই দিওঁ সি যাতে কোনো গম নাপায় আৰু আব্বাক হেৰাইছোঁ যাতে মোৰ ল'ৰাক নেহেৰাওঁ
সেই ৰহস্য মোৰ পেৰে গোটাই লোকে ৰাখিব খুজিছিল। এই নক্সাখনৰ বিষয়ে মই কেতিয়াও বুজি নাপাওঁ। কেইজনমান মোৰ লগত এক্সপাৰ্ট মানুহ যাতে ইয়াৰ বিষয়ে জানিব পাৰে, কেইজনমান মানুহ লৈ যাই ভাল হ'ব মোৰ লগত। চাইণ্টিষ্টৰ নম্বৰটো কি বা আছিল, এবাৰ মাৰি চাওঁ ৰ'ব। মই দিল্লু চাইণ্টিষ্টে কৈছোঁ। হেল্ল', মই শুনিছিলোঁ আপুনি পৃথিৱীৰ বিখ্যাত চাইণ্টিষ্ট নহয় জানো? মই এই পৃথিৱীৰ বিখ্যাত চাইণ্টিষ্ট। হ'ব বাৰু বুজি পাইছোঁ। ঠিক আছে। মই শুনিছোঁ তোমাৰ একো ভয় নাই, তোমাক যিমান পইচা লাগে মই সিমান দিম। নেটৱৰ্ক প্ৰব্লেম কওক। মই এটা মিছনত যাম, সেই মিছনটোত তোমাক জৰুৰত হ'ব। ঠিক আছে বাৰু, মই পहुঁচি যাম। বিশ্বাসৰ অজাৰক চাই ইয়াত ঠাইত মই যাবই ভাল। এই আপুনি ৰিচাৰ্চ নকৰা অফিচৰ পৰা ফোন আহিছিল, কথাগিলা মই শুনবা লাগে। আৰু নানাই যিহেতু মোক ফোন সদায় আহিছিল, কাৰণ নানাৰ আত্মাই কেতিয়াও শান্তি পোৱা নাই। সেইকাৰণে মই এই ৰহস্যসমূহ জানিবৰ কাৰণে ঘৰৰ পৰা ওলাই আহিছোঁ। আপোনাৰ প্ৰিয় ল'ৰা। তুমি মনে থাকাচোন, সি তুমি জানাই সি বিৰাট জিদ্দি, সি সেইটো কামত সফল হৈ আহিব। তুমি মনে থাকাচোন। What's up, bro?
কি কৰি আছে তে এই এটা মানুহক ৰখি আছো ই মোক মাতিছি ই আহাই নাই দেখোন মোকো এটা মানুহে মাতিছিল ইয়াতে ৰখিব দিছিল তাকে এটা মানুহে মাতা নাইতো দুয়োটা একেলগে ৰখো দে চাদেক খোলাকে মাৰ আহিছি না নাই ঐ ইয়ে নাপাইছো ন মানুহটো ঐ এটো কাবা আহিছি ও শুনো ইয়ে নেকি বক্স চালত আহিছো দুজন মই মানুহ মাতিছিলো দুয়োটাই নেকি হয় 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 মোৰ নাম মৰবিয়াছ মোৰ নাম টিল্লু সেন মই পৃথিৱীৰ বিখ্যাত চাইণ্টিষ্ট তই মোৰ নাম এলেক্স কব্ৰা মই পৃথিৱীৰ একো বস্তুকে ভয় নকৰোঁ আমি বহুত দূৰ যাব লাগিব আৰু আমি যাৱাকে এখন মই উবেৰ বুক কৰিছোঁ অলপ আগলৈকে যাওঁ যছো উবেৰখন আহি আছে